চাকৰিৰ বাবে আপুনি এপ্লাই কৰিছিলে নেকি? আপুনি প্ৰাৰ্থী আছিলে নেকি? আৰু জালিয়াতিৰে আপুনি চাকৰি লোৱাৰ চেষ্টা চলাইছিল নেকি? ভুৱা চাৰ্টিফিকেট আপুনি জমা দিছিল নেকি? ভুৱা যদি কম্পিউটাৰ চাৰ্টিফিকেট আপুনি জমা দিছিল তেন্তে আপোনাৰ বিপদ সমাগত। কাৰণ এতিয়া এনে প্ৰাৰ্থী আৰু এনে কম্পিউটাৰ চেণ্টাৰৰ বিৰুদ্ধে এতিয়া অভিযানত নামিছে অসম আৰক্ষী আৰু CID। কনিষ্টেবলৰ চাকৰিৰ বাবে জালিয়াতি কৰা সকল বিপদত পৰিব। ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দাখিল কৰা কোনো শাৰী নাযায়। CIDয়ে আৰম্ভ কৰিছে সমগ্ৰ বিষয়ক লৈ তদন্ত। বৰপেটাৰ কেইবাখনো কম্পিউটাৰ চেণ্টাৰত CIDয়ে অভিযান আৰম্ভ কৰিছে। ভুৱা চাৰ্টিফিকেট দিছিল নেকি আপুনি? বৰপেটাৰ কলেজ চক মুছলিমপট্টি সোণকুচি কলনীৰ কম্পিউটাৰ চেণ্টাৰত CIDৰ অভিযান।